ADRE grade 3 আৰু grade 4 পৰীক্ষাৰ্থীসকলৰ কাৰণে বহুতেই এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে। আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ADRE পৰীক্ষাৰ্থীসকলে এতিয়াৰে পৰা তেওঁলোকে যেতিয়া পৰীক্ষা পতা হ'ব বা পৰীক্ষা যেতিয়া তেওঁলোকৰ শেষ হ'ব তাৰে 20 দিন পিছত তেওঁলোকৰ এনচাৰ কিজবিলাক আপলোড কৰি দিয়া হ'ব। অৰ্থাৎ এনচাৰ কিজবিলাকৰ লগতে তেওঁৰ OMR ছিটখনো আপলোড কৰি দিয়া হ'ব। এতিয়া তেওঁলোকে এনচাৰ ছিটখনৰ লগত OMRখন তেওঁলোকে নিজেই মিলাই কেনে তেওঁলোকে কিমানটা শুদ্ধ কৰিলে, কিমানটা তেওঁৰ ভুল হ'ল, নিগেটিভ কিমান হ'ল, পজিটিভ কিমান হ'ল, গোটেইখিনি তেওঁলোকে নিজেই আচলতে চাব পাৰিব। আহক এইখিনি কথা আমি অকণমান চাবলৈ চেষ্টা কৰোঁ। Chairperson of the Class 3 Commission, Sri Ajay Tiwari, IAS, initiated the presentation on the SLRC examination. Sri R.C. Jain, IAS, retired Chairman Seva, explained the process flow for conducting the examination for grade 3 and grade 4 post. তৃতীয় আয়োগৰ অধ্যক্ষ শ্ৰী অজয় তিৱাৰী IAS তেওঁ প্ৰেজেণ্টেশ্যন SLRCৰ ওপৰত দিছিলে আৰু তাত R.C. জৈন ৰিটায়াৰ্ড IAS সেৱাৰ অধ্যক্ষ তেওঁ এক্সপ্লেইন কৰিছিলে পৰীক্ষা প্ৰবাহৰ বিষয়ে, যি গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ কথা আছিলে। তেওঁ কৈছে শিডিউল ফৰ September 15th, 19th and October 27th, 2024. He further explained that the answer keys will be published within 20 days of the commencement of the examination. তো ইয়াতে তেওঁ ক্লিয়াৰলি কৈছে যে 20 দিনৰ পিছত যেতিয়া পৰীক্ষা পতা হ'ব, পৰীক্ষা পতাৰ 20 দিনৰ পিছত তেওঁলোকক এনচাৰ কিজবিলাক দিয়া হ'ব বুলি কৈছে, অৰ্থাৎ পাব্লিছ কৰা হ'ব। তাৰপিছত লিখিছে এণ্ড OMR ছিটছ উইল অলছ' বি আপলোডেড, আৰু OMR ছিটবিলাক আপলোড কৰি দিয়া হ'ব। কেণ্ডিডেটছ উইল হেভ টু অপৰচুনিটি টু ৰেইজ অবজেকশ্যনছ, ইট ৱাজ ডিচাইডেড ডেট, আৰু তেওঁলোকৰ যদি ওজৰ আপত্তি কিছুমান থাকে তেওঁলোকে সেই ওজৰ আপত্তিবিলাকো তেওঁলোকে কৰিব পাৰিব। তো ক'ব গ'লে এটা বহুতেই ভাল ইনিচিয়েটিভ এইবাৰ লোৱা হৈছে। যেনেদৰে চিটেট পৰীক্ষাত আমি দেখিছিলোঁ OMR কপিজবিলাক আপলোড কৰি দিয়া হয়, তেওঁলোকে নিজে নিজে চাব পাৰে যে তেওঁলোকে কেইটা শুদ্ধ কৰিলে, কি কৰিলে, তেওঁ ধুনীয়াকৈ মাৰ্কছবিলাক নিজেই তেওঁ কাউণ্ট কৰি ল'ব পাৰে। এইবাৰো ঠিক তেনেকুৱা হ'ব, কাৰণ ADRE পৰীক্ষাত যিসকলে পৰীক্ষা দিব সেই পৰীক্ষাবিলাকৰ তেওঁ নিগেটিভ কিমান মাৰ্ক কৰিলে, পজিটিভ কিমান কৰিলে, গোটেইবিলাক বস্তু এনচাৰ কিজৰ সৈতে যিহেতু দিয়া হ'ব, তেওঁ এনচাৰ কিজৰ কিৰ লগত যেতিয়া সেই OMR ছিটখন যেতিয়া তেওঁ মিলাই চাব তেতিয়া তেওঁৱেই নিজৰ নাম্বাৰটো তেওঁৱেই উলিয়াই ল'ব পাৰিব। তো এইটো এটা বহুতেই ADRE পৰীক্ষাৰ্থীসকলৰ কাৰণে ভাল খবৰ, আৰু এইটো স্বচ্ছ নিকা আৰু ট্ৰান্সপাৰেণ্ট হ'বলৈ গৈছে, বহুত ধুনীয়া এটা প্ৰচেছ হ'বলৈ গৈ আছে।